Yeah. Please tell me that I. Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিতপন দাসৰ ফুড চ্যালেঞ্জিং ভিডিঅ'ত আজি মোৰ লগত এজন লগত থাকিব অবিনাশ আৰু বেকগ্ৰাউণ্ডত আছে মোৰ বন্ধু পৰাগ তেওঁলোকৰ ইনষ্টাগ্ৰামৰ লিংক দি দিছো কিয়নো তেওঁলোকৰ ইউটিউব চেনেল নাই মোৰ দৰে এতিয়া চ্যালেঞ্জত আমি পাঁচটা লেছ লৈছো মানে অভিৰ পাঁচটা মোৰ পাঁচটা স্টিং দুটাৰে দুটা থাকিব এতিয়া চ্যালেঞ্জিংৰ বিষয়টো আমি কৈছো আৰু পানিশমেন্টটো থাকিব পানিশমেন্ট আপোনালোকে শেষলৈ চাব লাগিব ভিডিঅ'টো শেষলৈ চালে অলপ কমেডি টাইপ পাব এন্টাৰটেইনমেন্ট আমি যিমান বাৰ কৰি লেছৰ দাম কিন্তু 6 টাকা হৈছে 6 টাকাই দি আমি আনিছো 5 টাকাৰ লেছ আনা নাই 5 টাকাৰো পাই কুৰকুৰে বা বিভিন্ন ধৰণৰ 5 টাকাৰ পাই বিলাক লেছ 6 টাকাই দি আনিছো পইচা খৰচ কৰি এতিয়া ভিডিঅ'টোত আপোনালোকে কিমান লাইক দিব পাৰিব যিমান বেছি দিব পাৰে সিমানে চ্যালেঞ্জিং ভিডিঅ' আহি থাকিব সাবস্ক্রাইব কৰক চেনেলটো ভিডিঅ'টো এনজয় কৰক গাইজ আমি ৰেডি হৈছো চ্যালেঞ্জৰ বাবে লেছ টিম গটে আছে এতিয়া মোৰ বন্ধুজনে মোৰ গুৰিত বহি ললে অভিনাশ অভিনাশে প্ৰথমবাৰ চ্যালেঞ্জ কৰিছা নেকি হয় মই এবাৰ প্ৰথমবাৰ তোমাৰ লগত এনেকে ইউটিউবত চ্যালেঞ্জ কৰি পাইছো ফুড চ্যালেঞ্জ তাতে হলো এতিয়া যদি মই হাতু বা তুমি হাতিলা তে পানিশমেন্টটো হ'ব এতিয়া কৈ ললো আমি 10 বাৰ কাণত ধৰি উঠাব দিব লাগিব শেষতে তেনেহলে বন্ধুসকল মই খাতু বা অভিনাশে খাতে এতিয়া আপোনালোকে শেষলৈ চালে হল বাকি ইনি গম পাব পৰাগ ভাই আমাৰ আৰম্ভ হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক এটা টাইম লগে দিছো মানে 8 মিনিটৰ ভিতৰত কিমানে খাব পাৰে যদি গোটেইখিনি খাব ভাল কথা মই নোৱাৰিব পাৰো Let's go. Yeah. I'm like an addict, ooh, I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it. Fuse like a magnet, lose, won't have it till I'm doomed in a casket. I ain't playing, got a weird mind. If you work 8 hours, I'ma work 9. If the shit tastes sour, you should taste mine. I'ma stay in power for a long time. Get up, nah, I ain't a quitter. Toss me the ball, I'm a really big hitter. Big picture, I'm a straight killer. Rising the song to the highest bidder. Got juice, got gas, I'ma move fast. New shoes, new tracks, like who's that? I'm new, come back, better than last. Yeah, it's a new me, never gonna look back. I'm never gonna look back. Cause damn, I was built to last. You move slow and I move fast. And that's facts. Only I can make a change. Slowly take a step today. I will never be the same. Cause that's what it takes.
আৰু এটা সিন্স খাই পেলালো গাইজ এনেকুৱা হ'ল যে এই 1 মিনিটৰ কাৰণে চাগে জিতি গেল মানে মই বেছি অলপ difference হোৱা নাই? বেছি ডিফাৰেন্স হয় 1 মিনিট বা 1 মিনিটৰে ডিফাৰেন্স হ'ব চাগে এতিয়া এইখিনি খাই লওঁ এটা পানিশমেন্টটো দিয়া যাব গাইজ আপোনালোকে চাই থাকক গাইজ বন্ধুসকল আপোনালোকেতো ৰিজাল্টটো পাই গ'লে যে কোনে জিকিলে কোনে 1 মিনিটৰ কাৰণে হাৰিলে এতিয়া অভিনাশ গাইজ ই জিকিলে মই হাৰি গ'ল এতিয়া পানিশমেন্টটো আপোনালোকে চাওক গছবাৰ কাণত ধৰি উঠাব দিব লাগিব 1 2 3 4 5 6 7 8 9 10 গাইজ ৰিয়েলাইজ পালে গাইজ নেক্সট চ্যালেঞ্জ আপোনালোকে কি বিচাৰে আমাক আপোনালোকে কমেন্ট কৰক আৰু শ্বেয়াৰ কৰক যতে পাৰে আপোনালোকে শ্বেয়াৰ কৰক শ্বেয়াৰ সাবস্ক্ৰাইব লাগিব গাইজ থ্যাংক ইউ ধন্যবাদ